অসাৰ প্ৰতিপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতি। মাইক্ৰ' ফাইনেন্সৰ লোন লৈছে, সেই লোন চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নাপালে 26 লাখ মহিলাই। এইবাৰ বছৰি 1 লাখ নিবনুৱা নিযুক্তিৰ পাল। সামঞ্জস্য নাই বাজেট ভাষণ আৰু কেবিনেট প্ৰস্তাৱৰ। বাজেটত আছিল 28,162টা আৰু কেবিনেটত হ'লগৈ 22,921টা। কমি চৰকাৰী বিজ্ঞাপনত খালী পদ হ'লগৈ মাত্ৰ 6,296টা। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছ, চৰকাৰ গঠনৰ পিছতে আমি ঋণ ৰেহাই দিমেই। ৰাজ্যখনৰ মুঠ 26 লাখ মহিলাৰ 12,500 কোটিৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰেই ৰাজ্যৰ শাসনত পুনৰবাৰ অধিষ্ঠিত হ'ল বিজেপি। চৰকাৰ গঠনৰ আগতে সকলোৰে ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীত অধিষ্ঠিত হোৱাৰ পিছতে ঋণ ৰেহাইৰ বেলিকাও আৰম্ভ কৰি দিলে অন্য এক কটিল ৰাজনীতি। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ বিষয়তো ঘৰত গাড়ী বাইক থকা নথকা APL BPL পৰিয়াল, এটা লোন দুটা লোন তাতোধিক লোন আদিৰ অনেক টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি পৰিল। ঋণ ৰেহাইৰ আশা তাতে বাদ দি ৰাজ্যখনৰ 26 লাখ মহিলাও চুপচাপ হৈ পৰিল। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ পিছত এইবাৰ বছৰি 1 লাখকৈ নিবনুৱা নিযুক্তিৰ পাল পৰিছে। গণি বছৰি 1 লাখকৈ নিবনুৱাক চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে 2021 বৰ্ষৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল গেৰুৱা দলে। সৰ্বানন্দ সোণোৱাল নহ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামৰ মানুহ বুলিয়েই পৰিচিত হৈ আহিছে ৰাজ্যবাসীৰ মাজত। সেয়ে তেখেত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাত চৰকাৰী চাকৰি এটাৰ বাবে দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা ৰাজ্যখনৰ লাখ লাখ নিবনুৱাৰ মুখত আশাৰ সঞ্চাৰ হৈছিল। সকলোৱে কোৱাকৈ কৰিছিল নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কিবা এটা কৰিবই, কিবা এটা হ'ব এইবাৰ। চৰকাৰী চাকৰি এটাৰ বাবে আশা পালি থকা ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক আমি কিন্তু চৰকাৰৰ ওপৰত অধিক আশাবাদী নহ'বলৈহে আহ্বান জনাইছোঁ। ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ বিষয়টোত ৰাজ্যখনৰ নতুন চৰকাৰৰ আন্তৰিকতা কিমান সেয়া তেওঁলোকৰ কাম কাজতে ওলাই পৰিছে। চৰকাৰী তথ্যত স্পষ্টকৈ প্ৰমাণিত হৈছে নিবনুৱা সংস্থাপনৰ বাবে চৰকাৰৰ আন্তৰিকতা কিমান। পোনে পোনে আমি যাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ চলিত বৰ্ষৰ প্ৰথমখন বাজেটলৈ। বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাৰ সদনত দাখিল কৰা এইখন হ'ল 2021-2022 বিত্তীয় বৰ্ষৰ চৰকাৰী বাজেট। বাজেটখনৰ ভিতৰৰ পৃষ্ঠা নং 22লৈ মন কৰক। অসম চৰকাৰে নিযুক্তিৰ বাবে সাজু কৰা চৰকাৰৰ বিভিন্ন বিভাগৰ 1 লাখ খালী পদৰ তালিকাত স্পষ্টভাৱে ক্ৰমিক নং 9 শিক্ষা বিভাগত মুঠ 28,162টা খালী পদৰ কথা উল্লেখ আছে। বাজেটৰ কথা গ'ল। এইবাৰ আহক সপ্তাহৰ প্ৰতি বুধবাৰে অনুষ্ঠিত শৰ্মা মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ কেবিনেট সভাৰ প্ৰস্তাৱলৈ। তাৰিখ 4 আগষ্ট 2021 বৰ্ষ। কেবিনেট সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ তালিকাত শিক্ষা বিভাগৰ সন্দৰ্ভত কি সিদ্ধান্ত অন্তৰ্ভুক্ত হৈছিল? অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ মুঠ 22,921টা অনুমোদিত খালী পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই পদসমূহৰ 10,000টা প্ৰাথমিক শিক্ষা বিভাগৰ আৰু 12,921টা পদ হৈছে মাধ্যমিক শিক্ষা বিভাগৰ। অসম বাজেট 2021-2022 বৰ্ষ আৰু কেবিনেট প্ৰস্তাৱৰ কথা গ'ল। এইবাৰ আহক আমি চকু ফুৰাওঁ ৰাজ্য চৰকাৰৰ চাকৰিৰ বিজ্ঞাপনলৈ। বিজ্ঞাপন নম্বৰ GBEST/Advertisement Graduate Teacher 1/2020/2। 15 ছেপ্টেম্বৰত মাধ্যমিক শিক্ষাৰ সঞ্চালকৰ কাৰ্যালয়ৰ তৰফৰ পৰা স্নাতক শিক্ষকৰ মুঠ 6,296টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰে কলা শিক্ষকৰ পদৰ সংখ্যা 3,370টা, বিজ্ঞান শিক্ষকৰ পদৰ সংখ্যা 1,506টা, হিন্দী শিক্ষকৰ পদৰ সংখ্যা 1,219টা আৰু অসমীয়া ভাষা শিক্ষকৰ পদৰ সংখ্যা 201টা। বাজেটত চৰকাৰে পূৰণ কৰিব বিচৰা শিক্ষকৰ খালী পদৰ সংখ্যা আছিল 28,122টা।
এই সংখ্যা এককভাৱে 6,500 কমি গৈ মন্ত্ৰীসভাৰ কেবিনেট সভাত হ'লগৈ 22,921টা আৰু কেবিনেট সভাত হাইস্কুল শিক্ষকৰ মুঠ 12,921টা পদহে গৃহীত কৰা হয় আৰু এই সংখ্যাৰ পৰাও 6,400 পদ আটবাটতে কৰ্তন হৈ বিজ্ঞাপনত পদৰ মুঠ সংখ্যা হ'লগৈ মাত্ৰ 6,296টা। এয়াই হৈছে ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ বাবে থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰকৃত আন্তৰিকতা। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই অধ্যায়ৰ পিছত বছৰি 1 লাখকৈ নিবনুৱাক গণি গণি চৰকাৰী চাকৰি দিম বুলি খুদ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৰি অহা ঘোষণা বা প্ৰতিশ্ৰুতিও এনেদৰেই এতিয়া এক বৃহৎ অশ্বডিম্ব হোৱাৰ পথত অগ্ৰসৰ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াওঁ এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।